দুলিয়াজানত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইল পেট্ৰলিয়াম ৱৰ্কাৰ্ছ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ। অইল শ্ৰমিকৰ মাহেকীয়া বেতন বৃদ্ধিৰ দাবীত এই প্ৰতিবাদ। पेट्रोलियम वर्कर्स यूनियन जिंदाबाद 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 एडहॉक लगे पेट्रोलियम वर्कर्स यूनियन जिंदाबाद 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 पेट्रोलियम वर्कर्स यूनियन जिंदाबाद 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 वी वांट एडहॉक आरसी महोदयक এখন স্মাৰকপত্ৰ দিবলৈ অগ্ৰসৰ হৈছোঁ যেহেতুকে আজি যথেষ্ট মানুহৰ টকা পইচাৰ সমস্যাৰ সন্মুখীন হৈছে আমাৰ পে ৰিভিজন দেৰি হৈ গৈ আছে গতিকে তাৰ আধাৰত আমি এডহক পেমেণ্ট বিচাৰিছোঁ এয়াই আমাৰ হ'ল মূল উদ্দেশ্য প্ৰতিবাদ কিয় কৰিছোঁ আৰু আমি আজি এডহক এডভান্স বিচাৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।